মাল কিন্তু কারা আছে তো ওরে মাল তো বাপরে বাপে গর্বত কলি মাল লাস্ট কম নাজানো অ্যাকশন মার শিকার খাবি ভাই বাবু শিকার খাবি হেই শান্ত হয়ে ভাই জলদি দিছু দে ও কুমার এ মাইলা রে যা দে কাবারটা এটা আছে নে মার এই তোর মোবাইল লো আকা লাগে খেলা এই মোবাইলটা আনা নাই এ নুব যা লইনি আকা লাগে খেলাম যা এই যা হলকান লইয়া খেলা না হলকান দে দি সে আনো তো এনে মানে হয় ইনষ্টলমেণ্টত লৈছো এই পেহী কিবা এটা পইচা দিবা আছিল পেহী দিলাক 40,000 ললো ভালে আছা ভালে আছো কি খবৰ তোমাৰ মই এটা কথা ভাবিছোঁ মানে এই তাৰ জগদীশ্বৰ গোটা সি এটা ইউটিউব চেনেল খুলিছে ইউটিউব চেনেল খুলি যোৱাকালি এটা ভিডিঅ' দিছে যোৱাকালি তাৰমানে চেনেলটো কোৱালে এসপ্তাহ মানৰ চেনেলটো খুলিবাৰ যোৱাকালি এটা ভিডিঅ' দিছে আজি চাংজি 10,000 ছাবস্ক্ৰাইবাৰ হৈছে চেনেলটোত আৰু ভিউ 1 লাখ না কিবা হৈছে তো আমি ভাবিছোঁ এটা চেনেল খুলিম ইউটিউবত কি কথা মুখেতো খুলি নহয় কৰিব লাগিব কাম তেতিয়া খুলি লওঁ এতিয়া মোৰ অলপ কামো আছে মই লাইনৰ বিল দিব যাব লাগিব তো গোটাকেইটা এটা টাইম দিলোঁ মই আজি গধূলা 5টা বজাত আমাৰ নদীৰ ঘাটকলৈকে আহিলোঁ হয় তাতে মই গোটাকেইটা ভাবি কিনে আলোচনা কৰোঁ এই গুৰুত্ব দি কথাটো গোটাকেইটাই যাই 5টা বজাত মনত আছে গোটাকেইটা তো মই লাইনৰ বিল দি আহোঁ মই ভাত তাত খাই বঢ়িয়া কৰি যাবি থাকে হ'ব মই যাওঁতে গধূলা 5টা বজাত দে হ'ব দে দে চলা 4টা বজাত গোটাকেইটাক আহিবা ক'লো ইটাকলৈকে এটা দেখা দেখি নাই তো কি কৰিম মই নহ'লে একলা ই এটা দেখা এটা তাক মই ক'লোঁ সিয়ে গুৰুত্ব দিলে কথাটো কিন্তু তাৰে দেখা দেখি নাই কি কৰিম এতিয়া মই একলা গুচি যাওঁ নেকি এটা ফোন কৰা ভাল এটা ফোন কৰোঁ বাৰু ক'ত আছে গালি দি যাওঁ হেল্ল' অ' বৌৱা সি ক'ত তাক দেচোন ফোনটো অঁ মই কৈছোঁ অঁ তাক দিয়ক ফোনটো নহয় কিবা এটা বেলেগ কেছত ইটাই গা ধুই আছে তাক মই দিয়ক আহিবা দিয়ক সোনকালে আহিবা দিয়ক অঁ ইটা আহিছে তাক মই ইয়ে মেইন মানুহ তাক মই তেতিয়াই ক'লোঁ 4 টকা ধুলু মাৰি লওক ৰিভাইভ কৰ না মোক ৰিভাইভ কৰ ভাই কি ক'ত যা ক'ত যা ক'ত যা গেম চেম অলপ বাদ দি কিবা এটা কথা কৈছোঁ আৰু শুন ভালকৈ ডাঙৰ কৰি কিবা এটা কথা কৈছোঁ ইউটিউব চেনেলৰ কি হ'ব মই আধা ঘণ্টা ৰখিলোঁ সি এটা সি তাৰ আহে নেকি সি পানী এইটো ভাগ না কি এইটো সদায় পানী লাগে সদায় পানী লাগে আজিও গৈছে নেকি মেডিকেলত কিবা কথা বুলি অলপ গুৰুত্ব দিব লাগে কথাবিলাক বাদ দি গেম চেম বাদ দি আলোচনা কৰ কম কৰ মাথা নষ্ট হৈ গৈছে এতিয়া মানে আমি ইয়াতে আছো ত্ৰিবেণী এই মুহূৰ্তত লাগে মোক আহি আছে আহি বনাই দিবি তাক দিলে কি হ'ল আহি থকা বুলি কৈছিলোঁ আহি থকা বুলি কৈছে কিমান সময় হ'ল তেতিয়াৰ পৰা আহি থাকলি ফোন মাৰ অলপ পাগল বুলি ভাবিছিলোঁ কাম আমাৰ কাম বন নাই ফোন লাগিব The person you are calling is currently busy. Please call again
কি হ'ল গেম খেলে আছে কিজানি এমাই কৈছি আহি থাকা বুলি কাটি বাৰে বাৰে মোৰো কাম আছে অলপ কাম আছে এখনো ফাল্টু কৰিছ না আজি বাদ দিবি ৰাতি গেলি কৰি যাম দে কামটো গোটেইকেইটা কাগজ কৰি দিওঁ ৰাতি কামটো কৰোঁ এতিয়া গোটেইকেইটা ৰাতি চলি আহিলি হ'ল অলপ এনজয় হ'ব অলপ আৰু কথা আহি কিনে আৰু বঢ়িয়া কৰি ৰাতি কৰিম কামটো সেইটোৱে কৰা ঠিক আছে ৰাতি গোটেইকেইটা ফোন ঠিক কৰিব লাগিল ৰাতি ফোন কৰি দিবি এতিয়া অলপ পিছত ফোন মাৰিব যা টাউনতে মই জানো দে তে যাবি দে নাই যা 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 আজি বেলেগৰ গাড়ী নেকি এই বেলেগৰ গাড়ী মানে কি আৰু গাড়ীখন মিলাক না মোৰ দাদাই এই তাৰ গাড়ীখন লৈ বাবা এই মোৰ এটা গধূলা এটা চলি আহিব লগৰ চলি সি অলপ ইউটিউবৰ কাম চাম জানে তো মই তাক লৈ আহিম তই গোটেইকেইটা গায়ক লৈ আহিবি ভালকে তো কিহে দেখা এনেকৈ ৰখি থাকিব না কি দিনতো নাহিল এতিয়াও দেখা দেখি নাই ফোন কৰি চাব পাৰে এটা এই নাগৰা ফোন কৰিব আহিছো এই আমাৰ লগত এই তাত ফোন লাগিছে কালি ৰাতি কিন্তু আৰু কিছু আৰু গেছি নাই আজিকালি এই হৈছে এইবিলাক আৰু মানে কি চিৰিয়েলখন খুব প্ৰয়োজন পিছে বেছি হৈছে তো হেলা শিকিব নালাগে বস্তু ভিতৰত দাদক লাগে কি বস্তু কিবা ৰাতিৰ কথা চাওঁ চাওঁ দেখোন বস্তু বেলেগ ভাল বস্তু শুনে বস্তু বেলেগ মানুহ চানুহ আহি আছে ৰাস্তাত বহি থকা কথা না মানুহ চানুহ যাই যাব লাগিব তাৰ লাগি কিনে ডাইৰেক্ট দিম আমাৰ ইউটিউব নালগে নেকি নালগে নেকি ৰেখা দিম আমি ভিডিঅ' শুনিব লাগিছিল নহয় মানুহ চানুহ আহিছে মানুহ চানুহ কি বস্তু এতে মই গৈছে কিবা এটা আলোচনা কৰি আলোচনা কৰি আছে আহক বহক আপুনি মই গাখীৰ নিবা আহিছিলো গাখীৰ নিবা হাতে মানে মোৰ হাতে দেৰি হৈ গেল বহ বহ কয়দিন বহিমে জাগা নাই কোনে ৰাস্তাটো বহাই নাই চাইকেল গাড়ী নাই ৰাস্তাত নাই মানে ৰাস্তাত ঠেক না বাকী আৰু আৰু আমি দোকান আনিছোঁ সৰু পাৰ্টি কৰিব মানে আজি আৰম্ভ কৰিম যি মজা মজা এতিয়া চলি যাব আছে এই লোকেলটো দুটা আছে দুটা আছে দুটা আছে আমি আজি প্ৰথম হিচাপে লোকেলটো খালি গেছ মাৰে গোটাই নাই 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 সেইটো আমাক এই বৰ্মনক দিম গেছ বটল দিব লাগিব মোক গেছ মাৰে মোৰ উগাৰ আহি গোটাই আমাৰ কি এলিয়াৰ আৰম্ভ কৰিব পাৰোঁ না কি দেখা তেতিয়া ফোন কৰিছিলি মোৰ কিবা প্ৰব্লেম হৈছিলে সেইকাৰণে ধৰিব নলা যাই দে ফাল্টু আছে অসুবিধাও নাই গুৰুত্ব নাই অসুবিধাটো নাই আতে ঠিকে আছে এতিয়া বাকী আমাৰ আৰম্ভ কৰিম পাৰ্টি নাই আমাৰ খালি আৰম্ভ কৰিম আৰু গিলাচ এ হ'ব দে হ'ব এনেকে মাৰিব লাগিব কচুৰ পাত নাই বটৰ ওচৰত ট্ৰাই কৰকচোন আপুনি হ'ব দক এইটো কি লোকেলটো নাই মাল কিন্তু কাৰা আছে তো কৰে মালটো বাপৰে বাপ এই গৰ্ভত গেলি মই লাষ্টত নাৰিকলৰ পৰা লাগিব দেখোন নাই দিয়ক ভাল দেখোন আপুনি ভাল না একদম মাল নিচা খাই পাৰিবা নহয় বাইকৰ পৰা আনিছোঁ বাইকটা পাইছি এই বড় বাড়িৰ পৰা বাপৰে বাপ অৰিজিনেল মাল দিছি গেলি লোকেল মানুহ পাৰ্টিটো জমিব হে আমাৰ গেলি আজি পাৰ্টি আপোনাৰ এই মজা মজা চালিয়া দক 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 আৰু এটা আছে ভাল নেকি অলপ খুলি দা ও গিলাস নাই কি পাতে খাব লাগিব নাই এনেকৈ খাই দিয়ক কথা নাই দিয়ক কাৰা আহি গোটাই মই এইকাৰণে কৈছোঁ এই গিলাচ কেইটা লৈ আহ কষ্ট কৰা পানী বিলব লাগিব ও 50,000 পাতি কৰি যাব গোটাই খাই চক দে ভাল লাগছে খাই লোকেল মাছ খাব লাগে বাইৰ লগত বহুত ধৰি বাপৰে বাপ জম আপন হয় বাইৰ মাল বাপৰে বাপ তাৰমানে এই এটো কৰি বেছি কৰা আছে কৰাটো লোকেল লোকেল বস্তু নাস্তা নাই অ হ'ব দক আছে দক তখন ধনিয়া বস্তু নাস্তা লগ নাস্তা লগ এই নিমখ আছে অলপ অ নিমখ দি হ'ব দক অলপ কইছি লাহে এতিয়া আমাৰ মেইন কেছটো খালি ইউটিউব চেনেল খুলিব লাগে খালি কালি কালি আমাৰ ষ্টাৰ্টিং হ'ব লাগে ষ্টাৰ্টিং কি কয় আপোনালোকে ষ্টাৰ্টিং হ'ব লাগে কালি ষ্টাৰ্টিংটো এনেকুৱা হ'ব যে হিৰো দাউৰি আছে পাছৰ পৰা খেদি আছে তাৰপিছত এই পৰি যাব লাগিব কালি আমি বানামে আৰম্ভ কৰিম খালি আমি আমাৰ শুটিং হ'বই লাগিব কোনে কৈছে
আমাক লাগবই কালি হিৰোইন আছে না নাই হিৰোইন আছে চব আছে মানে আমাক লাগবই মতে আমি সব আমাৰ এতিয়া ই অ ডাইৰেক্টৰ ডাইৰেক্টৰ সব মই চব মেনেজ কৰিম চব মেনেজ কৰোঁ কালি আমি লাগব আমাক কালি আমি মানে আৰম্ভ কৰিম হয়নে? চব মেনেজ কৰিম মই সহযোগিতা দিম এই মানুহটো বহুত কাৰা আছে বহুত কাৰা আছে বাইন বাল দেখা স্কাৰ্ট দিব লাগিব দেখা দিব লাগিব দেখা কালি এইবিলাক বাইক পুৰস্কাৰ দিব লাগিব আলোচনাটো এতিয়া মানে ক'লে নহ'ব ভিডিঅ'টো আৰম্ভ কৰিব লাগিলে তোমালোকে শপত খাব লাগিব খাব লাগিব আৰু কেমেৰামেন ইয়াত থাকিব হা কেমেৰামেনটো ইয়াত দিলে হ'ল আৰু শ্বুটিংটো সেইটোতে দিব না আমি ষ্টাৰ্ট কৰা ভাল হ'ব নেকি আৰম্ভ কৰি দিয়া বস্তুখিনি প্ৰফেছৰ এনে ঠিক কৰি দিয়া হা মই কৰি আছো এইটো কথা নাই ফাষ্ট কৰি দিয়া টাইমিংটো ৰৈ নাথাকে না বস্তুখিনি ঠিক কৰি দিয়া এইবিলাক পাতি এতিয়া আমি শ্বুটটো আৰম্ভ হ'ব আমাৰ চাৰি যেনেকৈ কথাখিনি কৈছে শ্বুটটো আৰম্ভ হ'ব বৰষুণ নাই বেছি টাইম নাই তলখানতে আমি শ্বুটটো আৰম্ভ কৰি যাব লাগে ইয়াৰ পৰা তো সকলোৱে কথাখিনি বুজি পাইছা আৰু একশ্যনটো যোনটো দুই নম্বৰ একশ্যন যেনেকৈ কৈছে আমি 2 নম্বৰ একশ্যনটো কৰিব লাগে তো আমাৰ যিমান এক্টৰ লাগে এক্টৰ আছে দেখোন এক্টৰ আছে আৰু আমাৰ এই সহকাৰী এক্টৰ আছে কেমেৰামেন আছে তো গোটেইখিনি লগ আছে মই চবটো বুজাই দি আছোঁ তো চবটো মই শিকাই দি আছোঁ তই ফালে ষ্টাৰ্ট কৰক ব্ৰদাৰ ষ্টাৰ্ট কৰক আচ্ছা তহঁতে চবে ৰেডি হৈছা রোল ক্যামেরা অ্যাকশন কাট এই শুটিং হৈছে নে কি হৈছে হা অলপ টাইম যখন চলি না সবটো অলপ মিলাই নেকি এইবিলাক মই শিকাইছোঁ মোক চাৰে গালি দি আছে মোক তো মই যেনেকৈ শিকিছোঁ সেনেকৈ কামটো কত এবাৰ সম্পূৰ্ণ মই যেনেকৈ কওঁ তেনেকৈ কৰি তোকে তেনেকৈ নহয় কথাবিলাক তহঁতে তই যিটো পজিশ্যনত যাবি সেইটো ভৰিখন এনেকৈ থাকিব এনেকৈ পজিশ্যনত তই ঘূৰি তো ঠিক আছে তই বুজি পাইছা ঠিক আছে তো মই একশ্যন কৰি আছোঁ তহঁতে আছে না বস্তুখিনি বুজি পাইছা কি হ'ল কেমেৰা একশ্যন আমি মানে আমাৰ গোটেইকেইটা লগ লাগি এটা চিন্তা ধাৰণা কৰিলোঁ যে ইউটিউব চেনেল এটা খুলিলে প্ৰথমতে মানুহৰ মনলৈ কেনেকুৱা এটা ধাৰণা আহে কেনেকৈ ইউটিউব চেনেল এটা ষ্টাৰ্ট কৰি কেনেকুৱা আলোচনা হয় আগতে প্ৰথমবাৰ ইউটিউব কৰিলে তো আমি তেনেকুৱা এটা বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ আৰু কণ ল'ৰা ছোৱালীবিলাকক লৈ আমাৰ প্ৰতিভাবিলাক যাতে বিকাশ হয় তেনেকুৱা এটা চিন্তা ধাৰণাৰ পৰা আমি ইউটিউব চেনেলটো এনে ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ তো যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব যাতে আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ আমি উৎসাহিত হওঁ তো আমাৰ স্ক্ৰিপ্টবিলাক লিখিছে সব ষ্টৰি আমাৰ প্ৰণৱ ডেকা কৰিছে প্ৰণৱ ডেকা কিবা ক'ব নেকি স্ক্ৰিপ্টটো চাই নিশ্চয় ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব